এৰিয়াত যোৱা প্ৰায় 2 বছৰ ধৰি এটা গেং তেওঁলোকে মেইনলি যিখিনি মাইক্ৰ' ফাইনেন্স কোম্পানী আছে তেওঁলোকৰ যিখিনি এমপ্লয়ি পইচা তেওঁলোকে ৰিকভাৰ কৰিবলৈ আহে মান্থলি লোনবিলাক সেনেকুৱা কিছুমান কৰ্মচাৰীক তেওঁলোকে টাৰ্গেট কৰি লৈ পেলাই তেওঁলোকে পিছা কৰে ধৰক মটৰচাইকেলত গৈ আছে পিছা কৰি পেলাই এটা এনেকুৱা অলপ আইচলেটেড জেগাত এই পইচাটো তেওঁলোকে স্নেচ কৰে সেইটো তেওঁলোকৰ এটা মডাছ অপাৰেণ্ডি আছিলে এই গেংটো প্ৰায় 2 বছৰ 2.5 বছৰ এক্টিভ হৈ আছিলে আৰু যোৱা 7 তাৰিখে এটা তেওঁলোকে ঘটনা কৰিছিলে চোলা মণ্ডলম বুলি এটা কোম্পানীৰ এমপ্লয়ি এজনৰ পৰা এনেকৈ পইচা কাঢ়িছিলে সেই কেছটো হোৱাৰ পিছত আমাৰ মাননীয় আৰক্ষী অধীক্ষক মহোদয়ে আমাক এটা ডাইৰেকশ্যন দিছিলে আৰু তেওঁ এটা টিম এটা বনাই দিছিলে এই টিমটোত মই আমাৰ DSP হেডকোৱাৰ্টাৰ OC মচলপুৰ OC বৰমা গোটেইখিনি আমি এইকেইদিন আমি সেই কেছটোত গুৰুত্ব দি আমি তদন্ত কৰি আছিলোঁ আমি এটা ক্লু পাইছিলোঁ এই ক্লু এটা পোৱাৰ ভিত্তিত আমি এই গেংটো আমি কাৰ্যত কৰিবলৈ সক্ষম হৈছোঁ প্ৰায় এতিয়ালৈকে আমি 5জন কাৰ্যত কৰিলোঁ আৰু গেংটোত আৰু 2-3জন মান আছে আৰু তেওঁলোক আইডেণ্টিফাই কৰা হৈছে আৰু অতি সোনকালে তেওঁলোকক আমি কাৰ্যত কৰিবলৈ সক্ষম হ'ম তেওঁলোকে মেইনলি এটা পিষ্টল এটা দেখুৱাইছিল পিষ্টল বুলি কৈছিলে কিন্তু তেওঁলোকে স্বীকাৰ কৰিলে সেইটো আমি যোৱাকালি ৰিকভাৰ কৰিলোঁ সেইটো আচলতে এটা এয়াৰ গান হয় আৰু এই এয়াৰ গানটো ৰিকভাৰ কৰিছোঁ আৰু এটা বৰমা থানাৰ পৰা যোৱা 18/10/2019 এটা মোবাইল হেণ্ডছেট স্নেচ কৰিছিলে এই মোবাইল হেণ্ডছেটটো তেওঁলোকৰ পৰা আমি ৰিকভাৰ কৰিছোঁ ডকাইতৰ নামখিনি মই দি দিম বাৰু আপোনাৰ লিষ্টখন দি দিম গোটেইখিনি ক'বলৈ দিগদাৰী হ'ব